আপোনালোকৰ স্বাগতম জনাইছোঁ আজি আমাৰ এই নতুন ভিডিঅ'টিলৈ। আমি আজি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ওপৰত আপোনালোকক সহায় হোৱা কেইটামান MCQ টাইপ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো চাব আৰু এনেসমূহ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি কৰি থৈ দিব পাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই লওঁ কি প্ৰশ্ন ইয়াত আছে। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো বিশেষ শিক্ষাৰ লগত জড়িত? প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত, ব্যতিক্ৰমী শিশু শিক্ষাৰ লগত, প্ৰতিভাশালী শিশু শিক্ষাৰ লগত, শিক্ষকৰ প্ৰশিক্ষণৰ লগত। এতিয়া আমি জানিম যে এইটো শিশুৰ লগতে জড়িত, গতিকে খ অপশ্যনটো কেতিয়াও নহয়। বাকী তিনিটা অপশ্যনৰ ভিতৰত বিশেষ শিক্ষা স্পেচিয়েল এডুকেশ্যন বুলি ক'লে সদায় হ'ব ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত। যিসকল ব্যতিক্ৰম শিশু তেওঁলোকৰ লগত এই বিশেষ শিক্ষা জড়িত আছে, অৰ্থাৎ স্পেচিয়েল এডুকেশ্যন। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব খটো। কুৱেশ্যন নম্বৰ 2 আহিল, শিক্ষণৰ প্ৰস্তুতিকালীন স্তৰ বুলি ক'ব পাৰি। অপশ্যন ক প্ৰাক সক্ৰিয় স্তৰ, আন্তঃ সক্ৰিয় স্তৰ, উত্তৰ সক্ৰিয় স্তৰ। আৰু খ অপশ্যন হৈছে ক আৰু খ দুয়োটাই শুদ্ধ। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষণৰ প্ৰস্তুতিকালীন, অৰ্থাৎ প্ৰিপাৰেশ্যন যিটো পিৰিয়ড থাকে, যি প্ৰস্তুতি কৰা হয় সেইটো হ'ব প্ৰস্তুতিকালীন স্তৰ বুলি ক'লে প্ৰাক সক্ৰিয় স্তৰ। কুৱেশ্যন নম্বৰ 3, তলৰ কোনগৰাকীয়ে দৈহিক আকৃতিৰ ভিত্তিত ব্যক্তিত্বৰ শ্ৰেণীকৰণ কৰা নাছিল? অৰ্থাৎ কোনজনে দৈহিক আকৃতিৰ ভিত্তিত ব্যক্তিত্বৰ শ্ৰেণীকৰণ কৰা নাছিল? আমি জানো যে কিছুমানে মানসিক প্ৰকৃতিৰ ভিতৰত বা কিছুমানে দৈহিক আকাৰ আকৃতিৰ ভিতৰত বিভিন্ন মনোবিজ্ঞানী ব্যক্তিত্বৰ শ্ৰেণীকৰণ কৰিছিল। তাৰ ভিতৰত এটা শুদ্ধ অপশ্যনটো কোনটো হ'ব? কেছমাৰ, স্প্ৰেংগাৰ, হিপক্ৰেটিছ, কাৰ্ল ইউং। ইয়াত আছে 4টা অপশ্যন। তাৰ ভিতৰত হ'ব যে কোনে দৈহিক আকৃতিৰ ভিতৰত শ্ৰেণীকৰণ কৰা নাছিল? কাৰ্ল ইউঙে মানসিক প্ৰকৃতিৰ ওপৰত কৰিছিল, অৰ্থাৎ তেওঁ যেনে অন্তৰ্মুখী ব্যক্তিত্ব, বহিমুখী আৰু উভয়মুখী ব্যক্তিত্ব, এনেকৈ 3 শ্ৰেণীৰ তেওঁ ব্যক্তিত্বৰ ভাগ কৰিছিল। গতিকে উত্তৰটো হ'ব কোনটো? খ অপশ্যনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 4, ব্যক্তিত্বৰ আত্মতত্ত্ব কোনে আগবঢ়াইছিল? অৰ্থাৎ চেল্ফ থিয়ৰী বুলি কোৱা হয়, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কাৰ্ল ৰজাৰ্ছ, স্প্ৰেংগাৰ, শ্বেলডন, কাৰ্ল ইউং। ইয়াৰ ভিতৰত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্যক্তিত্বৰ আত্মতত্ত্ব আগবঢ়াইছিল কাৰ্ল ৰজাৰ্ছ নামৰ মনোবিদগৰাকীয়ে। এতিয়া কাৰ্ল ৰজাৰ্ছে আগবঢ়াইছিল ব্যক্তিত্বৰ আত্মতত্ত্ব, অৰ্থাৎ চেল্ফ থিয়ৰী কোনে আগবঢ়াইছিল? কাৰ্ল ৰজাৰ্ছে। আৰু কেতিয়া আগবঢ়াইছিল? যে 1974 চনত, 1976 চনত তেখেতে এই তত্ত্ব আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 5, অনুবন্ধনবাদৰ মুখ্য পৃষ্ঠপোষক কোন আছিল? অৰ্থাৎ কণ্ডিশ্যনিং যিটো থিয়ৰী আছে, লাৰ্ণিং থিয়ৰী, মুখ্য প্ৰৱৰ্তক বা মুখ্য পৃষ্ঠপোষক বুলি কাক কোৱা হয়? থৰ্ণ্ডাইক, পেভলভ, ৱাৰ্থিমাৰ, কলাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আইভান পেভলভ আছিল অনুবন্ধনবাদৰ মূল পৃষ্ঠপোষক। আৰু তেখেতৰ সহযোগী আছিল JB ৱাটছন নামৰ এজন মনোবিজ্ঞানী আছিল তেখেতৰ অনুবন্ধনবাদৰ সমৰ্থক। আৰু দুয়োজনে ইয়াৰ ওপৰত কাম কৰিছিল আৰু বিভিন্ন পৰীক্ষণ চলাইছিল, আৰু তেখেতে ভোকাতুৰ কুকুৰৰ ওপৰত পৰীক্ষণ চলায়। কুৱেশ্যন নম্বৰ 6, এডোলেচেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ক গ্ৰীক ভাষা, খ জাৰ্মান ভাষা, গ লেটিন ভাষা, খ ফৰাচী ভাষা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এডোলেচেণ্ট শব্দটো আহিছিল লেটিন ভাষাৰ পৰা। এতিয়া লেটিন ভাষাৰ কি শব্দ? লেটিন ভাষাৰ এডোলেচেৰে নামৰ শব্দৰ পৰা এই এডোলেচেণ্ট শব্দটো উৎপত্তি হৈছিল, আৰু ইয়াৰ অৰ্থ হৈছে বৰ্ধন বা বিকাশ হোৱা, যিটোক আমি কৈশোৰকাল বুলি কোৱা হয়। এই সময়ত বৰ্ধন বা বিকাশ হয়, গতিকে ইয়াৰ অৰ্থটো হৈছে এডোলেচেন্সৰ অৰ্থ বিকাশ বা বৰ্ধন হোৱা। গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ। ইয়াৰ পিছৰ প্ৰশ্ন হ'ব, অনুবন্ধনবাদ পৰীক্ষণৰ বাবে পেভলভে ব্যৱহাৰ কৰিছিল অপশ্যনসমূহৰ ভিতৰত কুকুৰ, মেকুৰী, চিম্পাঞ্জী, নিগনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব যে অনুবন্ধনবাদ অৰ্থাৎ কণ্ডিশ্যনিং যিটো থিয়ৰী আছে, সেই থিয়ৰীত পেভলভে এক পৰীক্ষণ চলাইছিল, আৰু সেইটো হ'ব কুকুৰৰ ওপৰত। কুকুৰ এটিক তেওঁ ভোকাতুৰ অৱস্থাত ৰাখি উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত কিছু পৰীক্ষণ চলাইছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনুবন্ধনবাদৰ পৰীক্ষাৰ বাবে পেভলভে ব্যৱহাৰ কৰিছিল এটা ভোকাতুৰ কুকুৰ। কুৱেশ্যন নম্বৰ 8, ক্ৰিয়াত্মক অনুবন্ধনবাদৰ পৃষ্ঠপোষক আছিল কেছমাৰ, পেভলভ, স্কিনাৰ, ৱাটছন। 4টাৰ উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, স্কিনাৰ আছিল ক্ৰিয়াত্মক অনুবন্ধনবাদৰ মুখ্য পৃষ্ঠপোষক। এইটো আপোনালোকে মন দি চাব, ক্ৰিয়াত্মক অনুবন্ধনবাদৰ মুখ্য পৃষ্ঠপোষক আছিল স্কিনাৰ। এতিয়া অনুবন্ধনবাদ আমি 2 প্ৰকাৰ পাওঁ, এটা হ'ল ক্লাছিকেল কণ্ডিশ্যনিং আৰু অপাৰেণ্ট কণ্ডিশ্যনিং, অৰ্থাৎ পৰম্পৰাগত অনুবন্ধনবাদ আৰু ক্ৰিয়াত্মক অনুবন্ধনবাদ। এতিয়া ইয়াৰ আগৰ প্ৰশ্নত মই এইটো অন্তৰ্ভুক্ত কৰিছোঁ যে পৰম্পৰাগত অৰ্থাৎ ক্লাছিকেল কণ্ডিশ্যনিঙৰ পৃষ্ঠপোষক আছিল পেভলভ, আৰু ক্ৰিয়াত্মক অনুবন্ধনবাদৰ পৃষ্ঠপোষক আছিল স্কিনাৰ। এইটো তেওঁ আগবঢ়াইছিল 1930 চনত। স্কিনাৰে ক্ৰিয়াত্মক অনুবন্ধনবাদৰ আগবঢ়াইছিল। গতিকে এতিয়া আহিছোঁ নেক্সট প্ৰশ্ন।
কুৱেশ্যন নম্বৰ 9 মানসিক প্ৰকৃতিৰ ওপৰত ব্যক্তিত্বৰ তত্ত্ব আগবঢ়াইছিল হিপোক্ৰেটিছ, ছেলডন, স্প্ৰেংগাৰ, ক্ৰেটছমাৰ। ইয়াৰ ভিতৰত 4টা উত্তৰৰ ভিতৰত শুদ্ধটো হ'ব যে মানসিক আচলতে ব্যক্তিত্বৰ ভাগসমূহ আগবঢ়াইছিল বা ব্যক্তিত্বৰ তত্ত্বৰ ভাগসমূহ বিভিন্নজনে আগবঢ়াইছিল মনোবিদসকলে তেওঁলোকে দৈহিক আকাৰ আকৃতিৰ ভিতৰত আৰু মানসিক প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আগবঢ়াইছিল। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে মানসিক প্ৰকৃতিৰ ওপৰত ব্যক্তিত্বৰ তত্ত্ব আগবঢ়াই স্প্ৰেংগাৰে ব্যক্তিৰ মানসিক প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কেইটামান ভাগ আগবঢ়াইছিল যেনে সংজ্ঞানাত্মক, অৰ্থনৈতিক, সৌন্দৰ্যবোধক, ধাৰ্মিক, ৰাজনৈতিক আৰু সামাজিক। গতিকে মনত ৰাখিব স্প্ৰেংগাৰৰ ভাগকেইটাও ইয়াতে দিয়া আছে, এইখিনি মনত ৰাখিব। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10 স্কুল শব্দটোৰ উদ্ভৱ হৈছিল। 4টা অপশ্যন দিয়া আছে, আপোনালোকে চাই লওক 4টা অপশ্যন ক, খ। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰটো হ'ব খ অপশ্যন, অৰ্থাৎ স্কুলীয় শব্দৰ পৰা আজিৰ যিটো আমি ব্যৱহাৰ কৰোঁ স্কুল শব্দটো অৰ্থাৎ বিদ্যালয় বুজি পাওঁ, এই শব্দটো আহিছিল স্কুলীয় নামৰ এটি গ্ৰীক ভাষাৰ পৰা। গতিকে এইটো মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িম। কুৱেশ্যন নম্বৰ 11 অশুদ্ধটো বাছি ওলোৱা। স্কুল হ'ল এখন ক্ষুদ্ৰ সমাজ, স্কুলৰ লগত সমাজৰ একো সম্বন্ধ নাথাকে। স্কুল হ'ল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সমাজৰ যোগসূত্ৰ স্থাপনকাৰী অনুষ্ঠান। স্কুলৰ পৰাই শিক্ষাৰ্থীসকলে জীৱনৰ আদিপাঠ শিকে। এইটা আটাইকেইটা অপশ্যন বা আটাইকেইটা বিকল্পই আমি যদি চাওঁ গোটেইকেইটাই শুদ্ধ, এটা মাত্ৰ যে খ অপশ্যনটো অৰ্থাৎ স্কুলৰ লগত সমাজৰ একো সম্বন্ধ নাথাকে এইটো হ'ব ইয়াৰ অশুদ্ধ, অৰ্থাৎ ইয়াৰ হ'ব উত্তৰটো, কাৰণ স্কুলৰ আৰু সমাজৰ এক ওতঃপ্ৰোত সম্বন্ধ থাকে। গতিকে এনেকুৱা প্ৰশ্ন হয়তো আহিবও পাৰে, গতিকে এইখিনি চাই লোৱাটো প্ৰয়োজন। ঠিক এনেকুৱা প্ৰশ্ন পৰীক্ষাবিলাকত অহা দেখা যায়, গতিকে এইখিনি ভালকৈ চাব। এতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নটো হ'ব কুৱেশ্যন নম্বৰ 12 ইণ্টেলিজেঞ্চ অৰ্থাৎ বুদ্ধি শব্দটো কোন ভাষাৰ পৰা আহিছে? অপশ্যন ক গ্ৰীক, খ লেটিন, গ ফৰাচী, খ জাৰ্মান। এতিয়া ইণ্টেলিজেঞ্চ বা বুদ্ধিৰ বিষয়ে আমি সকলোৱে শুনিছোঁ, কিন্তু এই শব্দটো প্ৰথম উদ্ভৱ ক'ৰ পৰা হৈছিল আৰু কোন ভাষাৰ পৰা? অৰ্থাৎ গ্ৰীক ভাষাৰ পৰা। আৰু ইয়াৰ অৰ্থ যদি আমি চাব বিচাৰোঁ, অৰ্থ হ'ব জ্ঞান আৰু কৌশল আহৰণ কৰাই হৈছে বুদ্ধি। গতিকে ইয়াৰ উত্তৰটো পালোঁ আমি ইণ্টেলিজেঞ্চ শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 13 বুদ্ধি হৈছে ব্যক্তিৰ এক গতিশীল সমাযোজন ক্ষমতা। এই বাক্যশাৰী বা এই উক্তিটো কোনে কৈছিল? তলত আমাৰ 4টা অপশ্যন দিয়া আছে, টাৰ্মেন, আলফ্ৰেড বিন, চিৰিল বাৰ্ড, ওপৰৰ এজনো নহয়। এতিয়া বুদ্ধি হৈছে ব্যক্তিৰ এক গতিশীল সমাযোজন ক্ষমতা। এনেকুৱা কিছুমান উক্তি বা বাক্য পৰীক্ষাত উঠাই দিয়া দেখা যায়, যাৰ তলত কিছুমান অপশ্যন থাকিব, সেই অপশ্যনবিলাকৰ পৰা শুদ্ধ অপশ্যন বাছনি কৰিব লাগিব। এতিয়া ইয়াতে আমাৰ উত্তৰটো হ'ব গ চিৰিল বাৰ্ডে এই উক্তি দিছিল, বা এনেকুৱা উক্তিসমূহ আপোনালোকে চাই থ'ব, কিছুমান বিশেষ উক্তি আপোনালোকে চাই ল'ব আৰু যাতে সেইবিলাক ভালকৈ মনত ৰাখে যে কোনজন মনোবিদে কৈছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 14 প্ৰকল্প পদ্ধতি আগবঢ়াইছিল কিলপেট্ৰিক, ফ্ৰৱেল, মণ্টেছৰী, জন ডিউ। অৰ্থাৎ প্ৰজেক্ট মেথড বুলি আমি যিটো জানো, আৰু ই খুবেই জনপ্ৰিয় এটা পদ্ধতি শিক্ষণৰ ক্ষেত্ৰত। গতিকে ইয়াৰ উদ্ভাৱক আছিল কিলপেট্ৰিক। গতিকে কুৱেশ্যন নম্বৰ 14ৰ উত্তৰ এইটো হ'ব কিলপেট্ৰিক, প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক বা তেওঁ আগবঢ়াইছিল। ইয়াৰ পিছৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্নটো হ'ব শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? সহজ প্ৰশ্ন। ইয়াত 4টা অপশ্যন আছে। অপশ্যন ক এৰিষ্টটল, খ থৰ্ণডাইক, গ মেকডুগেল, খ ৰুছো। শুদ্ধটো হ'ব থৰ্ণডাইক। এতিয়া আমি ইয়াৰ শুদ্ধটো গম পালোঁ যে শিক্ষা অৰ্থাৎ এডুকেশ্যনেল চাইক'লজি, ফাদাৰ অফ এডুকেশ্যনেল চাইক'লজি বুলি ক'লে, শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি ক'লে গম পাম থৰ্ণডাইক। নম্বৰ 16 বুদ্ধি হৈছে এক সৰ্বশক্তিমান মানসিক শক্তি। কথাষাৰ কোনটো তত্ত্বৰ মতে সত্য? দ্বিকাৰক তত্ত্ব, অৰ্থাৎ বুদ্ধিৰ এইকেইটা তত্ত্ব দিয়া আছে তলত। এই তত্ত্বসমূহৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ কথা ক'ব পাৰিম যে ৰাজতন্ত্ৰবাদী তত্ত্বৰ মতে বুদ্ধি হ'ল কি এক সৰ্বশক্তিমান, অৰ্থাৎ ৰাজতন্ত্ৰবাদী তত্ত্বই মত পোষণ কৰিছে যে তেওঁলোকৰ মতে বুদ্ধি হৈছে একক শক্তি বুলি কৈছে, এক সৰ্বশক্তিমান শক্তি, আৰু ইয়াক একক তত্ত্বও বোলা হয়। আৰু ইয়াক আগবঢ়াইছিল স্পিয়াৰমেনে। এইটো মনত ৰাখিব, স্পিয়াৰমেনে বুদ্ধিৰ একক তত্ত্ব বা ৰাজতন্ত্ৰবাদী তত্ত্ব আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 17 সৃজনীশীল অৰ্থাৎ ক্ৰিয়েটিভিটিৰ বৈশিষ্ট্য হ'ল আত্মবিশ্বাসী, উপযুক্ত বুদ্ধি, উচ্চ কল্পনা শক্তি, ওপৰৰ আটাইকেইটা। এতিয়া ভালকৈ চাব, সৃজনীশীল আৰু বুদ্ধিৰ মাজত কিছু পাৰ্থক্য আছে। এতিয়া আমাক ক'ব ক্ৰিয়েটিভিটি এণ্ড ইণ্টেলিজেঞ্চ, আৰু ইয়াত প্ৰশ্নটো আছে সৃজনীশীল ব্যক্তিৰ বৈশিষ্ট্য, তেওঁলোক আত্মবিশ্বাসী, এইটো সত্য বা শুদ্ধ হ'ব। খ অপশ্যন আছে উপযুক্ত বুদ্ধি, এইটো সঁচাই হ'ব। উচ্চ কল্পনা শক্তি, তেওঁলোকৰ উচ্চ কল্পনা শক্তিও থাকিব লাগিব সৃজনীশীল ব্যক্তিসকলৰ, আৰু গতিকে উত্তৰ খ অৰ্থাৎ ওপৰৰ আটাইকেইটাই এই বাক্যশাৰীৰ ক্ষেত্ৰত বা সৃজনীশীল ব্যক্তিৰ ক্ষেত্ৰত সঁচা। গতিকে ওপৰৰ আটাইকেইটাই শুদ্ধ, এইটো হ'ব শুদ্ধ অপশ্যন। গতিকে আজিৰ ভিডিঅ'ত আমি এই 17টা প্ৰশ্ন আপোনালোকক আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো যদি ভাল পালে বা শেষলৈ চাইছে তেতিয়াহ'লে আমাক মন্তব্য কৰিব ভিডিঅ'টো কেনে পালে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। গতিকে আজিলৈ ধন্যবাদ।